আমি সদু বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ইয়াৰ পৰা এই পবিত্ৰ মঞ্চৰ পৰা ক'ব খুজিছোঁ যে অসমক আৰু দ্বিখণ্ডিত কৰাৰ কোনো পথে যুক্তি নাই, যে অসমে থাকবা লাগে আৰু অসমক দ্বিখণ্ডিত কৰাৰ আমি বিটিসি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কেতিয়াও মানি নলওঁ। যে চাওক, যে বিটিসিত BPF চৰকাৰ চলি আছে, চেণ্ট্ৰেলৰ পৰা যিখিনি পাবলগীয়া ফাণ্ড সেইখিনি পায়, অসম চৰকাৰৰ পৰা যিখিনি পাব লগা সেইখিনি পায়। কিহৰ ভিত্তিতে আজি আৰু অসম দ্বিখণ্ডিত কৰাৰ কাৰণে কিহৰ দাবী উত্থাপন কৰিব লগা হৈছে? আমি সদু বিটিসি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু ইয়াত মানে আজিৰ সদনৰ পৰা ক'ব খুজিছোঁ যে এই দাবী আমি কেতিয়াও মানি নলওঁ। আমি প্ৰয়োজনত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ, ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য থাকিম।